সকলোকে নমস্কাৰ জনাই মই ভনিতাই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কলডিলৰ এটা ৰেচিপি বনাম। এয়া চাওকচোন, কলফুলটো নবনাওঁ, এয়া ফুলখিনি বনাম। মই ফুলখিনি কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। প্ৰথমতে মই ফুলখিনি এনেকৈ এৰাই লৈছোঁ। এইখিনি ফুল নিদিওঁ, এইখিনি অকণমান বেছিকৈ খোল খাইছে। তাৰপিছত এনেকৈ চাই যাওক, এইখিনি এনেকৈ প্ৰস্তুত কৰি উলিয়াইছোঁ। তাৰপিছত তাৰে ভিতৰত এনেকুৱা প্লাষ্টিক টাইপৰ এটা বস্তু থাকে, মেচৰ কাঠিৰ নিচিনাও এটা থাকে। এইখিনি বস্তু মই উলিয়াই লৈ এনেকৈ চাফা কৰি লৈছোঁ। এইখিনি হৈ গ'ল চাফা কৰা। তাৰপিছত অকণমান ধুই লৈছোঁ। তাৰপিছত এইখিনি মই এনেকৈ বেচন মিহলাই দিছোঁ। বেচনৰ লগত মই আকৌ কিবাকিবি মছলা এড কৰিম। এইখিনি মছলাটো কাশ্মীৰী চিলি হয়। তাৰপিছত এইখিনি ৰেড চিলি হয়। তো অকণমান সোৱাদ আহে, সেইকাৰণে মই অকণমান মছলা দি দিছোঁ, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। তাৰপিছত অকণমান মই চিকেন মছলা দিছোঁ, এইটো স্মেলৰ কাৰণে আৰু সোৱাদৰ কাৰণে। তাৰপিছত অকণমান গৰম মছলা দিলোঁ। আপোনালোকে যদি নিদিয়ে নিদিব পাৰে, কিন্তু মই সোৱাদৰ কাৰণে এনেকৈ মই অকণমান মছলা দি দিওঁ। বেচনৰ কিবা পকৰা বনালে চব পকৰাতে দিওঁ। এইখিনি অকণমান নিমখ দি দিলোঁ, সোৱাদ অনুসাৰে নিমখ দি দিব। তাৰপিছত ৰং গুড়া অকণমান দিলোঁ, কালাৰটো ধুনীয়া হ'বৰ কাৰণে ৰং গুড়া দিলোঁ। এনেকৈ এইখিনি মিক্স কৰি ল'লোঁ। তাৰপিছত অকণমান পানী দি কিনে এনেকৈ আকৌ মিক্স কৰি দিলোঁ। তাৰপিছত এনেকৈ ফ্ৰাই কৰিছোঁ। 3টামান ফুল লগাই কিনে এনেকৈ এটা এটা কৰি কিনে ধুনীয়াকৈ এনেকৈ এটা এটাকৈ ভাজি গৈছোঁ। আপোনালোকেও এনেকৈ খাই চাব বনাই কিনে ঘৰত। সকলোৱে যিহেতুকে কলফুল আনে, খোৱা যায়। আৰু কলফুলটো আমাৰ শৰীৰৰ প্ৰতি বহুত ভাল হয়, প্ৰচুৰ পৰিমাণে ভিটামিন পোৱা যায়। তাৰপিছত এনেকৈ এটা এটাকৈ ভাজি কিনে উঠাই থৈ আছোঁ মই। অকণমান এনেকৈ লাগি যায়, লাগি গ'লেও কথা নাই। কমপ্লিট হোৱাৰ পিছত এনেকৈ খুচি দিব, তাৰপিছত এটা এটা হৈ যাব, ধুনীয়া হ'ব। ৰিফাইন তেলত ভাজিছোঁ, মিঠাতেল দিয়া নাই, ৰিফাইন তেল ইউজ কৰোঁ। মই কিছুমান পকৰা এনেকৈ বনালে ৰিফাইন তেলে ইউজ কৰোঁ। আপোনালোকে যিকোনো তেল ইউজ কৰিব পাৰে, এইটো কোনো কথা নাই। ধুনীয়াকৈ এনেকৈ এটা এটাকৈ ভাজি এনেকৈ উঠাই ল'ব। আৰু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে সকলোৱে এনেকৈ বনাই খাব। তো কলফুল আনিলে মই এই ফুলকেইটা মই একেবাৰে পেলাই নিদিওঁ, মই এনেকৈ পকৰা বনাই খাওঁ। আৰু ভাজি উঠাৰ পিছত এইকেইটা বহুত ধুনীয়া হৈছে, মচমচীয়া হৈছে, খাবলৈ বহুত ভাল লাগিছে, সোৱাদ লগা হৈছে। আৰু অকণমান মছলা এড কৰিব আৰু বেছি ধুনীয়া লাগিব খাই। ধন্যবাদ।